হাতত লৈ আহিছে ব্ৰেকিং নিউজ পুনৰ বিলাসীপাৰাৰ চিৰাকুটাত প্ৰশাসনৰ বৃহৎ উচ্ছেদ অভিযান চৰকাৰী ভূমিত বসবাস কৰি অহা বেদখলকাৰীৰ বিৰুদ্ধে চলিল প্ৰশাসনৰ বুলডোজাৰ চিৰাকুটাৰ পৰা চাপৰলৈ ৩০৭টা পৰিয়ালক উচ্ছেদ কৰিব প্ৰশাসনে আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীৰ সহযোগত চলে এই উচ্ছেদ অভিযান ৪ লেনযুক্ত পথ নিৰ্মাণৰ উদ্দেশ্যে প্ৰশাসনৰ উচ্ছেদ অভিযান উচ্ছেদিত পৰিয়ালৰ মাজত হাহাকাৰ পৰিস্থিতি নিউজ ডেস্ক ৰিপৰ্ট এনি এক্সপ্ৰেছ 30 এভিকশন টোটেল আমার 307 আছে চিৰাকুটাৰ পৰা চাপৰ বজাৰ আপোনালোকে গমেই পাইছে তেতিয়া চিৰাকুটাৰ পৰা তুলুঙীয়ালৈকে নেশ্যনেল হাইৱেৰ ফ'ৰলেন কাম আৰম্ভ হৈছে গতিকে যিবিলাক মানুহে এতিয়া চৰকাৰী মাটিত দখল কৰি আছে তেওঁলোকৰ আজি উচ্ছেদ অভিযান চলোৱা হৈছে